ঐ খগেশ্বৰ, এই ঘৰত আছনে? জীৱন, কচোন কি কাৰণে আহিলি? তোৰ সেই মাটিকণৰ কথা সুধিবলৈ আহিছিলোঁ। সেই মাটিকণ বেচনে? বেচিব জীৱন, বেচিব। নগিনী, মনে মনে থাকচোন তই। আমাৰ মানে কোম্পানীৰ অফিচ এটা আহিছে। তই সেই মাটিকণ বেচি দে, বহুত দাম পাবি। আৰু লগতে অফিচটোৰ কাষতো তই দোকান এখন বহাব পাৰিবি, পৰিয়ালটো ভালকৈ চলিব। নাই জীৱন, মই সেই মাটিকণ বেচিব নোৱাৰোঁ। মোৰ মাৰ চিন হিচাপে সেই মাটিকণেই আছে। সেইকণ মাটি মই বেচিব নোৱাৰোঁ জীৱন, বেয়া নাপাবি তই। হেৰি, ইমান ভাল এটা সুবিধা দিছে জীৱনে, আপুনি মাটিকণ বেচি নিদিয়ে কিয়? নেবেচো বুলি ক'লো নহয়, নেবেচো আৰু। তই মাজত পেটেক পেটেক মাতি নাথাকিবি। মানুহে ভাল সুবিধা এটা দিলে সুবিধা ল'ব নোৱাৰা মানুহ আপোনাকে দেখিলোঁ মই। যি কৰে কৰি থাকক। শুন জীৱন, মই মাটিকণ নেবেচো, তই বেয়া নাপাবি। নাই, মই বেয়া নাপাওঁ। সুবিধাটো আহিছিলে কাৰণে তোক মই আহি কথাটো সুধিলোঁ। কথাটো এবাৰ ভাবি চাবি। কোম্পানীয়ে কিন্তু মাটিকণত জোখতকৈ বেছি দাম দিব। ঠিক আছে, মই এতিয়া যাওঁ দে। ইজনৰ পিছত সিজন মানুহ আহি আছে। তেখেতে কিন্তু মাটিকণ বেচাৰ নাম নলয়। এনেকুৱানো কি আছে সেইকণ মাটিত? নগিনী, মুখেৰেনো কি ভুৰ ভুৰাই আছ তই? সেই খেতি নোহোৱা হাবিতলীয়া মাটিডৰাত এনেকুৱানো কি আছে যে আপুনি বিকিবই নোৱাৰে? হেৰৌ নগিনী, মই তোক কিমান ক'ব লাগে হা? মোৰ মা দেউতা চিন হিচাপে সেই মাটিকণেই আছেগে। মই যদি সেই মাটিকণ বেচি দিওঁ, মোৰ মা দেউতাক বেচি দিয়া নিচিনা নহ'ব জানো? দেউতাৰ মৰাৰ আগতে সেইকণ মাটি মাক চমজাই দিলে। এতিয়া মাৰ চিন হিচাপে সেইকণ মাটিয়ে আছে। মইনো বাৰু সেইকণ মাটি কিয় বিকো? সেই বুঢ়াটোতো দুখীয়া হৈ সিফলীয়া হ'ল। এতিয়া আপুনিও দুখীয়া হৈ থাকিম বুলিয়ে ভাবক। ভাল কিবা এটা কৰিম বুলি মনলৈ ভাল চিন্তা নাহে নহয় জানো? সদায়নো সেই বস্তা সোপা দাঙি দাঙি ঘৰখন কেনেকৈ চলাই থাকিব? নগিনী, তই বৰ কেচকেচাই থাকিব পাৰ দেই। আৰু মোৰ মৰাৰ পিতাইৰ কথা তেনেকৈ নকবি। আৰু কি দি থৈ যাব লাগিছিলে হা? এইখন ঘৰ দি থৈ গৈছে, মোক জন্ম দিলে। আৰু কি লাগে তোক? বহুত ভাল কৰিলে। আৰু লগতে সেই হাবি মাটিকণ দি থৈ গ'ল, য'ত নেকি একো এটা খেতিও নহয়। হেই, তোৰ লগত জানো কিবা কথা পাতি লাভ আছে? যি কৰে কৰি থাকক। মাইকীজনীয়ে ভাল কথা এটা ক'লে মূৰত নোসোমায়। তোৰ মাটিকণ মোৰ জোৱাইটোৱে কিনো বুলি ভাবিছে। সি হেনো তাতে ঘৰটো বনায়। তই বেছি দে, 4 লাখ টকা দিব। নহ'ব কইদেউ, মোক 10 লাখ টকা দিলেও মই মাটিকণ নিবেচো। মোৰ মা দেউতাৰ শেষৰ চিনস্বৰূপে সেই মাটিকণেই আছেগে। মই মাটি বিকিব নোৱাৰিম কইদেউ, আপুনি বেয়া নাপাব। তোৰ মাটি তোৰ কথা খগেশ্বৰ, কিন্তু জোৱাইটোৱে উচিত দামেই দিছিলে। সেইকণ হাবিতলীয়া মাটি খেতিও নহয়। সি তাতে ঘৰটো বনাবলৈ মন কৰিছিলে, সেইকাৰণে তোক কথাটো সুধিলোঁ। পিছে নিবিকিলে নাই, আকৌ বেলেগতে সুধি চাবগৈ লাগিব। হ'ব দে খগেশ্বৰ, মই এতিয়া যাওঁ। তই যদি মাটিকণ বেচো বুলি ভাব, মোক কথাটো শুনাবি। কোৱাইদৰ জোৱাইকে উচিত দামেই দিছে দেখোন। আপুনিনো মাটিকণ বেচি নিদিয়ে কিয়? তোক কিমান ক'ব লাগে কিমান ক'ব লাগে সেই মাটিকণ নেবেচো বুলি? তই বাৰে বাৰে মাটিকণ বেচাৰ কথা কিয় কৈ আছ? কিয় নকম হা? কিয় নকম? সদায় সদায় এনেকৈ দুখীয়া হৈ কটাম নেকি? মানুহে উচিত দাম দিলেও আপুনি সেই মাটিকণ বেচিব নোখোজে। সেই মাটিকণত এনেকুৱা কি আছে যাৰ কাৰণে আপুনি বেচিব নোৱাৰে? মাটিকণ বেছি দি ভাল কাম এটা কৰক, ঘৰটোকে বনাওক, অন্তত অকণমান টনকিয়াল হ'ম নহয়। মই তোক কিমান বাৰ ক'ব লাগে, সেই মাটিকণ মই বেচিব নোৱাৰোঁ। সেই মাটিকণেই মোৰ মা দেউতাৰ শেষৰ চিন। তই কিয় বুজি নাপাৱ কথাবিলাক? ঠিক আছে, ঠিক আছে, আমি সদায় এনেকৈ দুখীয়া হৈ থাকোঁ। আপুনি সেই মা দেউতাৰ চিন বুলি মাটিকণ বুকুতে খাপতি বহি থাকক, তাৰ পৰাই সকলোখিনি ওলাব। নগিনী, ভাত হৈছেনে? লৰালৰি কৰ, মোৰ দেৰি হৈছে নহয়। আজিনো আপোনাৰ কিহৰ লৰালৰি হৈছে? ক'ৰবালৈ যাব নি?
ক'ৰবালে মানে ঘৰত দুদিনমান নাথাকোঁ। আমাৰ গুদামৰ গাড়ী হেনো চহৰলৈ যাব, মই লগতে যাব লাগিব। তাকে এইকেইদিন তই ঘৰখনৰ চবফালে চকু কাণ দিবি। মই দুদিনৰ পিছতে আহিমগে, গৰু ছাগলীকেইটাও চাবি। অঁ, এইকণেই উপযুক্ত সময় দেখোন। এইজন যেতিয়া দুদিনীয়াকৈ চহৰলৈ যায়, এইজনে গম নোপোৱাকৈ মই কাৰোবাক মাটিকণ বেছি দিব পাৰিম। নগিনী, ঐ নগিনী, তই কি চিন্তা কৰিবলৈ ললি আকৌ? অঁ একো চিন্তা কৰা নাই। খালি আপুনি এটা কাম কৰিবচোন, চহৰৰ পৰা ঘূৰি আহোঁতে কেৰাহী এখন লৈ আহিব। আমাৰ মানে আগৰখন কেৰাহী অলপ ফুটিলে। হ'ব হ'ব, লৈ আনিম। তই এতিয়া লৰালৰিকৈ ভাত বাহ গৈ যা, মোৰ আকৌ পিছত দেৰি হ'ব নহয়। অঁ মই ভাত বাঢ়োঁগৈ। আপুনি খালি সেই কুঁৱাৰ পাৰৰ পৰা পানী এবাল্টি লৈ আহিবগৈচোন, ভিতৰত পানীও কম আছে। ঐ বোৱাৰী, এই ঘৰত আছ না? অঁ গগৈ দা, এই আজি কি হ'ল, হঠাৎ ওলালেহি যে? এই খগেশ্বৰ, এই হঠাতে ওলালোং আৰু। এই বোৱাৰীয়ে মোক খাই দিলেং, বুজিছ? খাই দিলেং। কি খাই দিলে গগৈ দা? ঐ তোৰ মাটিকণ কিনিলোং নহয় মই। ঐ তই ইমান দিনে খাজনা কিয় দিয়া নাই? মোৰ নামত উঠাবলৈ মই মৌজাদাৰৰ ওচৰত গৈছোং। ঐ বহুত খাজনা দিবলৈ আছে, বহুতেই আছেং। মাটি বিকিলো। ঐ ক'ৰ মাটি, কি কথা গগৈ দা? আৰে খগেশ্বৰ, তই চব জানং, আকৌ নজনাৰ ভাও কিয় ধৰিছং? এই বোৱাৰীয়ে দেখোং তোৰ কথা কৈ মোক মাটিকণ বেচিছেং। তই এতিয়া মোক উদ্ধাৰ কৰি দে নাং। মোক মাটিৰ পইচা ঘূৰাই দেং খগেশ্বৰ, মোক মাটিৰ নালগেং। নগিনী, গগৈদাই যি কৈছে সেয়া সঁচা নে মিছা? সঁচা, মই আপুনি গম নোপোৱাকৈ মাটিকণ বেচি দিছিলোঁ। তাৰমানে তই মই নথকাৰ সুযোগ লৈ এইবিলাক কাম কৰিছ, হা? গগৈ দা, মই আপোনাকো ধিক্কাৰ দিছোঁ। মই মানুহটো নথকাৰ অৱস্থাত আপুনি কিয় মাটি কিনিব? তথাপিতো মই আপোনাক আপোনাৰ পইচা দি আহিমগে। যাওক আপুনি এতিয়া। দে যাং দে খগেশ্বৰ, তই খং নকৰিবি আৰু। মই দুদিন নাথাকোঁতেই তই মাটি বিকিব পৰা হলি, নহয় জানো? মই নাথাকোঁ এইখন ঘৰত। হেৰি, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। সদায় জানো দুখীয়া হৈ থাকিম বুলি মনতে ভাবি আপোনাক নকোৱাকৈ মাটিকণ বিকি দিছিলোঁ। মোৰ ডাঙৰ ভুল হ'ল, মোক ক্ষমা কৰি দিয়ক। তোক ক্ষমা কৰি দিব লাগে, হা? তই যেতিয়া মোক নুসুধাকৈ মাটিকণ বিকিব পাৰিলি, তই অকলে থাকিও খাব পাৰিবি। নাথাকোঁ মই তোৰ লগত, গুচি যাম ক'ৰবালে। হেৰি, ইমানকৈ খং নকৰিবচোন। মই আপোনাক কৈছোৱেচোন, মই অজানিতে কামটো কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক আপুনি। মই তোক বাৰে বাৰে কৈছিলোঁ যে সেইকণ মাটি মই নিবিকো। মোৰ মা দেউতাৰ একমাত্ৰ চিন হিচাপে সেই মাটিকণেই আছে, কিন্তু তই নুবুজিলি। এতিয়া মই তোক ক্ষমা কৰিবলৈও নাই, মই তোৰ লগত থাকিবলৈও নাই। মই যাওঁ। অ' বোপা, তই ইমান ৰাতিখন এই গছজোপাৰ তলত কিয় বহি আছ? এনেই বহি আছোঁ বৰমা। পিছে মই আপোনাক চিনি পোৱা নাই, আপুনিনো কোন? মোৰ ঘৰ সিখন গাঁৱত। পিছে কচোন, এই ৰাতিখন আহি গছজোপাৰ তলত কিয় বহি আছ? এই মানুহজনীৰ খঙতে বহি আছোহি বৰমা। সেইটো কথাহে। এই মানুহজনীৰ লগত মানে খুন্দা লাগিলি। তথাপিতো বোপা, এই তিৰোতা মানুহক ঘৰত থৈ ৰাতি বিয়লি এনেকৈ ওলাই আহিব নালাগে নহয়। মইনো আৰু কি কৰিম বৰমা? মোৰ এই মানুহজনীক দেখিবলৈ মন নোযোৱা হৈছে। মই বোলো ঘৰৰ সম্পত্তি এটা নেবেচো যেতিয়া নেবেচো। নাই, তাই নুশুনে। মই দুদিন ঘৰত নাথাকোঁতেই মানুহ মাতি আনি বস্তু বেচি দিছে। কথা তাৰমানে সেইটোহে। তোৰ মানুহজনীয়ে
ঘৰৰনো কি সম্পত্তি বেচিলে? মোৰ মানে হাবিতলীয়া মাটি একণ আছে বৰমা। খেতি বাতি একোডাল নহয়, কিন্তু মাটিকণ মোৰ মা দেউতাৰ শেষ চিন হিচাপে আছে। মই সেইটো কাৰণে নেবেচোঁ, কিন্তু মানুহজনীয়ে নেমানে। তাই অকল বেচি দিবলৈ কয়, অকল বেচি দিবলৈ কয়। মই নুশুনো। মই এই দুদিনৰ কাৰণে চহৰলৈ যাওঁতে এই মানুহজনীয়ে মানুহ মাতি আনি বেচি দিছে। ঐ মূৰ্খ, ঐ তইনো কেনেকৈ গম পালি সেইকণ মাটিত যে খেতি বাতি নহয়? মানি লৈছোঁ হাবিতলীয়া জেগা, ধান খেতি নহয়, মাহ খেতিও নহয়, কিন্তু এই শাক পাচলিৰ খেতি কৰিব পাৰ নহয়। এই চেচুকীয়া জেগাত জলকীয়া খেতি ভাল হয়। তোৰ যদি মাটিকণ চেচুকীয়া, জলকীয়া পুলিকে ৰুচোন, বেচিবও পাৰিবি, খাবলৈও হ'ব। বৰমা, মইতো এইটো কথা ভবাই নাছিলোঁ। আপুনিচোন ভাল বুদ্ধিয়ে দিছে। মইতো সেইকণ চেচুকীয়া মাটিত জলকীয়া খেতি কৰিব পাৰোঁ। এই জলকীয়াৰ খেতিকে কৰিবি, আৰু জলকীয়াৰ বীজ মই তোক দিম। মোৰ ওচৰত ভাল জলকীয়াৰ বীজ আছে। মাটিডৰা ভালকৈ চাফা চিকুণ কৰি বীজখিনি পুতি থবি, ভাল হ'ব খেতি। এতিয়া মোৰ লগতে মোৰ ঘৰলৈকে যাওঁ, তই লৈ যাবি বীজখিনি। ব'লক বৰমা। আৰে, এয়া মই সপোন দেখিছোঁনে? নাই, দিঠকতে দেখিছোঁ। ইমানখিনি সোণৰ জলকীয়া, আৰু মই একেলগে দেখিছোঁ। এয়া চাগে মই নিশ্চয় সপোনেই দেখি আছোঁ। খগেশ্বৰ, এয়া সপোন নহয় খগেশ্বৰ, এয়া তই দিঠকতে দেখিছ। আৰে, এয়াচোন কথা ক'ব পৰা জলকীয়া গছ। এয়া মোৰ লগত কি হৈছে বাৰু? মোৰ চকুৰ সন্মুখত এইবিলাক কি হৈছে? তই ভয় নকৰিবি খগেশ্বৰ, তোক আমি একো অপকাৰ নকৰোঁ। আমি তোক সহায় কৰিবলৈহে আহিছোঁ। আমি হৈছোঁ যাদুকৰী জলকীয়া গছ। এইখিনি তোৰেই সম্পত্তি। তই অতি শীঘ্ৰে এইখিনি লৈ যা। বেলেগৰ যদি হাত লাগে, পলকতে সকলোখিনি শেষ হৈ যাব। তই অতি শীঘ্ৰে এইখিনি লৈ যা, এইখিনি তোৰ সম্পত্তি। কিন্তু মই কেনেকৈ বিশ্বাস কৰোঁ যে এইখিনি মই লৈ গ'লে মোৰ একো অপকাৰ নহয় বুলি? খগেশ্বৰ, তোৰ সেইদিনা ৰাতি বৰমাজনীক লগ পোৱা মনত আছে নহয়? সেই বৰমাজনীৰে চমৎকাৰ এয়া। তোক মই যি কৈছোঁ সেয়া শুন। তই অতি শীঘ্ৰে এইখিনি লৈ যা ইয়াৰ পৰা। বেলেগৰ যদি এবাৰো হাত লাগে, সকলোখিনি নিমিষতে শেষ হৈ যাব। এইখিনি তোৰ সম্পত্তি খগেশ্বৰ, এইখিনি তোৰ সম্পত্তি। মই এটা কথা আপোনাক সুধিব পাৰোঁনে? এই সোণৰ জলকীয়াখিনি অকল মোক দিয়াৰ কাৰণ কি? কাৰণ তই পিতৃ মাতৃক সন্মান কৰ, আৰু তোৰ মনত লোভ আৰু মোহ একেবাৰেই নাই। সেইটো কাৰণে এই সোণৰ জলকীয়াখিনি অকল তোৰেই খগেশ্বৰ। তোৰ কাষত পিতৃ মাতৃ নথকাৰ স্বত্তেও তই পিতৃ মাতৃৰ চিন হিচাপে এই মাটিকণকে জীয়াই ৰাখিছ। সেইটো কাৰণে ভগৱানে তোক এই সম্পত্তিখিনি দান হিচাপে দিছে। আৰু যি পিতৃ মাতৃক সন্মান কৰিব জানে, ভগৱানে তেখেতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এই সোণৰ জলকীয়াখিনিয়ে তোৰ সকলোখিনি দুখ কষ্টই দূৰ কৰিব। তই নিজে ধনী হোৱাৰ লগতে দুখীয়া নিচলাকো সহায় কৰিব পাৰিবি। এয়া মই তোক আশীৰ্বাদ কৰিছোঁ। কিন্তু তই এই সোণৰ জলকীয়াখিনি অতি শীঘ্ৰে ইয়াৰ পৰা লৈ যা। ধন্যবাদ, ধন্যবাদ সোণৰ জলকীয়া। আপুনি মোক আশীৰ্বাদ কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।